আমার ডাইরেক্টর মানে অল কনসেপ্ট আর গোটেইখিনি মানে আমার লাচিত ডাঙরিয়া সো এজ এ প্রফেশনাল আর্টিস্ট এটা তো পিছিও আছে এটা উর্মিলাব পারব খাব মাত পাইব একদম এক্সিলেন্ট হবো আমি মানে Hey guys, welcome to my YouTube channel Develop BK আৰু আজি মই ভিডিওটো আৰম্ভ কৰিছো আমাৰ গাঁৱৰ পৰাই মানে গাঁৱৰ ৰাস্তাটো আৰু আজি বতৰটো একদম ডাউৰিয়া আৰু গাইছ আজি ভিডিওটো আৰম্ভ কৰিছো মানে এটা বিশেষ কাৰণ আজি যাই আছো বৰ্তমান হাৰভাঙা তো হাৰভাঙাত মই হিংটা দিলো আজি মিউজিক ভিডিওৰ কামটা আছে কিন্তু কামটোত মই কি কাম কৰিম বা মোৰ লগত কোনে কোনে যাব সব এটো যে আজি দেখি আছো এটা ডাইৰেক্ট হাৰভাঙা চম্পকত বাকি এটা আছে তাৰপৰা লগটো আজি দিনটোত ক'ত দেখি নাই আমাক এই ব্লগটোত দেখি আছো তো বতৰটো আজি কাম কৰবা দে নাচনো এই বতৰটো চকচোন এনা বতৰ বতৰটো বৰ্তমান ভাল যদিহে বৰষুণ নপৰে আমাৰ বৰষুণ পৰাৰ পিছত বতৰটো একে অৱস্থা হ'ব দেওকাৰ বাকী যে লগ পাই আছো তো গাইজ বৰ্তমান আহিবলৈ চম্পকত মই কেইটামান পাৰ্চন থৈ আহিলোঁ আৰু এতিয়া মই ভাড়া মাৰি আছোঁ আমাৰ ডাইৰেক্টৰ মানে অল কনচেপ্ট আৰু গোটেইখিনি মানে আমাৰ লাচিত ডাঙৰীয়া বাকী কনচেপ্টটো কয় কি হ'ব অলপমান বুজাই দিয়ক অলপ মানে নাই মানে কি হৈছে আৰু প্ৰেমৰ পাগল বাকীখিনি আৰু ভিডিঅ'টো চালে গমেই হ'ব বাকী আৰ্টিষ্টখিনিক তাতে লগ পাই আছোঁ আৰ্টিষ্টখিনি আছে চম্পকত গোটেইখিনি চিনাকি কৰি দি আছোঁ আৰু কয় কি হয় যিখিনি বাৰু দেখি আছোঁ আমি ঘৰৰ পৰা আহিলোঁ আহি পেলাইতো দেখিলে আমি লাচিতক লগ পালোঁ আৰু আজি গানটোৰ মানে মেইন মানুহ হৈছে মানে ডাইৰেক্টৰৰ পৰা স্কোপটো মানে কয় কি কি কৰিব মানে চবখিনি আমাৰ লাচিতৰ আৰু নেক্সট কথা হৈছে আমাৰ প্ৰডাকশ্যন মেনেজাৰ হৈছে আমাৰ চম্পক আহি আছে আমাৰ অলপ দুৰ্বল চাগে বহুত দুৰ্বল হৈছে আৰু আমাৰ নেক্সট কথা হৈছে আমাৰ এটা আৰু আৰ্টিষ্ট আমাৰ সীমান্ত আৰু নেক্সট কথাটো হৈছে কি গাইজ মই আচলতে কি কৰিব আহিছিলোঁ মইতো আপোনাক কোৱা নাছিল না মই বৰ্তমান আৰ্টিষ্ট হিচাপতে আহিছোঁ এজ এ প্ৰফেশ্যনেল আৰ্টিষ্ট আচ্ছা যিকি নহওক এজ এ প্ৰফেশ্যনেল আৰ্টিষ্ট নহয় এজ এ নৰ্মেল আৰ্টিষ্ট তো আজি মই গানটোত কাম কৰিম মানে ভিডিঅ'ত কাম কৰিম তো ৰিলছত এটা বনাব লাগিব চান্স পোৱাৰ লগে লগে কাৰণ ৰিলছ নোহোৱাকৈতো নচলে গমেই বেছি আমাৰ ৰিলছ পায়ে থাকে তো কাৰণ আগত ফাৰ্ষ্ট এণ্ডিং কৰিব লাগিব তাৰপিছত তিনিটা হিৰইন হিৰইনতে মাৰিলোঁ তিনিটা হিৰইন তিনিটা ৰিলছ নহয় তিনিটা ৰিলছ আৰু তো গোটেই এটা আপি লাগে নেকি তাৰপিছত মেইন কথাটো হৈছে কি এটা আমাৰ ছোৱালী আছে হিৰইন তিনিজন আছে তো তিনিজন টাউনো ড্ৰেছ কৰিছে ড্ৰেছ কৰি থকাৰ কাৰণে আমি ডিছকাছৰ কাৰণে অলপ ওলাই আহিছোঁ এতিয়া টাউনো ওলাই হওক তাকো দেখা পাই আছোঁ কোনটো গানত হয় বৰ্তমান গম পাই থাকিব লাহে লাহে কোনটো গানত কি শ্বুটিং হয় কেনে হয় ষ্টৰিটো আমাৰ চম্পকৰ চেনেলত পাই যাব তো ডিছক্ৰিপশ্যন লিংকটো দি দিম বাৰু কথা নাই গল্ডেন আছামত হ'ব না গল্ডেন আছামত হ'ব তথাপিও বহুতে জানে আৰু যোনে নাজানে ডিছক্ৰিপশ্যন লিংকটো দি দিম চাই ল'ব পাৰিব বাকী হিৰইনকেইটা হওক কাই কোনটো ঠগা হিৰইন লৈ এইটো পিছত দেখা যাব সেইটো ডিছকাছ হ'ব এতিয়া বৰ্তমান দিয়ক বাকী টাউনো ওলাই হওক বাকী ক'ত কি চলে দেখি আছোঁ তো গাইজ আমাৰ শ্বুটিং বৰ্তমান ষ্টাৰ্টিং হৈ গ'ল মানে আমাৰ কেইটামান ক'লোঁ আমাৰ লগত আছে আজি আমাৰ যুৱৰাজ তাৰপিছত সীমান্ত অলপমান আমাৰ কেমেৰামেন আছে আমাৰ ৰাহুলে কেমেৰা কৰিছে আৰু এই বেকছে শ্বট লৈছে ছোৱালীকেইটা তাতে আছে তাৰ পৰা আহি থাকিব বাকী আৰু পৰিৱেশটো দেখি গমেই হৈছে গাঁৱলীয়া ভিউত মানে গাঁৱলীয়া গানেই হ'ব কিবা ভাল গানেই হ'ব তো ষ্টাৰ্টিং হৈ আছে এবাৰ দেখাই দি আছোঁ তাৰ পৰা আমাৰ কেমেৰামেনটোক দেখাই দি আছোঁ আমার ক্যামেরাম্যান তারপর প্রোডিউসার আমার এটো ডাইরেক্টর হইছে না মানে ডাইরেক্টর কি কারণে হল পয়সা আইসা না দেখে এক্টর হইছে ডাইরেক্টর এইটো কথা নহয় দক এনে কলু মই আৰু এই আকসারে আমার বডিটো দেখে একবার বডিটো দেখে দিম আৰু বডি মানে গাইজ সোনকালে ছাবস্ক্ৰাইবটো পাৰে দিয়ক মই নান এটা বডিগাৰ্ড ল'ব লাগিব এটা বডিগাৰ্ডটো আৰু এই বাক্সৰ এটা বডিগাৰ্ড দুটা ৰাখিব লাগিব মানে ছাবস্ক্ৰাইবাৰ বেছি হ'লে বডিটো লাগেই না বডিগাৰ্ড দুটা লাগেই মাইচাৰি পৰি যাব এটা মোৰ কেলেংকাৰীটো সকলোৱে বেছি চলাটো বেয়া লাগছে নেকি মোৰ কমেণ্টত জনাব তো গাইজ
আপোনালোকে জনাব কাৰ চলাটো বেছি ভাল লাগিছে আৰু যাৰ বুলি কয় এইটো মোৰ নহয়, এইটো লাচিতৰ। এইটো লাচিতৰ, এইটো মোৰ নহয়, এইটো কাৰ মই নিজে গম পোৱা নাই, মই কিনিছোঁ লাচিতৰে। তো কাৰটো বেছি ভাল লগা হৈছে কমেণ্টত জনালে বিৰাট ভাল লগা হৈছে কাক বেছি ভাল লগা হৈছে এনেতো গাইজ মোকে ভাল লগা হ'ব কিন্তু ক'ব আৰু কমেণ্ট যাৰ বেছি হয় তাৰে হ'ব যাওক, সেই দিম যাওক, কি বুলি কয় ঘোষ দিম যাওক, অলপ কমেণ্ট দিব। দিয়া বাকী শ্বুটিং বাক্সটা চলি আছে, বাকী দেখি আছোঁ আৰু যিমান পাৰোঁ ইমান দেখি আছোঁ। এইবিলাক ডেকা চলেৰ মানে ভদ্ৰ চলেৰ মানে একদম দাৰ দাৰে লাগছে কিহৰ কাৰণে এটা পিচিও আছে, এটা উৰ্মিলাব পাৰৰ মাংস খাব মাত পাইব, উৰ্মিলাবক বিচাৰিছে। ৰমাকাৰ পিছত পাবা। আমাৰ কেমেৰামেন আমাৰ ৰাহুল বছ বোলে গানটো কেনে হ'ব, অলপতো কিবা গম পাইছ একদম এক্সিলেণ্ট হ'ব। আমি মানে সেইটো কাৰণে আমি নতুনকৈ মানে বনাই আছোঁ আৰু তাৰ নিচিনা হয়তো পাৰফেক্ট কৰিব নোৱাৰিব পাৰোঁ, কিন্তু আমি মানে ধুনীয়াকৈ এটা অলপ বেলেগ নতুন দিব চেষ্টা কৰিম আৰু চেষ্টা কৰি আছোঁ। আৰু গানটো সেইটো অলপ ধুনীয়া গান এটা বনাইছে আৰু ছিংগাৰজনে মাতটো কি এক্সিলেণ্ট মাত দিছে ন, আচৰিত মাত দিছে। গতিকে আমি এই গানটোতে মানে কেনেকুৱা আৰু এনেই আৰু আমি গোটেইকেইটা ল'ৰা ছোৱালী আছোঁ একেলগে, ভাবোঁ আমি এনেকুৱা এটা কিবা এটা কৰি দিওঁ আৰু মানে কিবা এটা নতুনকৈ দেখাব পাৰিম আৰু সেইটো ভাবি আছোঁ আমি। তো গাইজ এতিয়া বৰ্তমান এতিয়া বেছি দেৰি কৰি নাকো, বাকী শ্বুটিং আগত আৰম্ভ হ'ব, তাৰপিছত যাওঁ যাই মতা বঢ়াকৈ কাম আৰম্ভ কৰি দিওঁ। থাৰ্ড শ্বুট বৰ্তমান ৰেডি হৈ আছে আৰু আমাৰ বৰ্তমান কেমেৰামেন ৰেডি হৈ আছে, বাকী আমাৰ বাকী আৰ্টিষ্টকেইটা দেখিছোঁ এইভাগ চাইডে আৰ্টিষ্ট লাগিব 1 আমি চাইকেল লৈ যাই আছোঁ, মানে চাইকেল চলাই এনেকৈ অভ্যাস নাইয়ে আৰু চব বকা বকা ৰাস্তা দি চাইকেল লৈ যাই আছোঁ। সেই তাকক লৈ যাওঁ নাচোঁ, আমাৰ পিছৰ পৰা সিহঁতে আহি আছে বাকী বহুত আমাৰ চাইকেল থৈ আছোঁ অৱস্থা। এতিয়া অলপ ৰখি দিওঁ, সেইটো শ্বৰ্ট হ'ব বোলে কিবা। পৰিৱেশটো ভাল লাগছে, গাঁৱলীয়া পৰিৱেশ একেবাৰে। বাকী পিছত টাউন আহি আছে আমাৰ নতুন চাইকেল ৰাইডাৰ পিছৰ চকাটো একদম পিছলে কাটি দিয়া, ঘূৰি দিয়া মানে বহুত নামত আজি ময়ো চাইকেল চলাইছোঁ, কিয় বহুত নামত চাইকেল চলাইছে, উপায় নাই আৰু কাম কৰিব আহিলোঁ। তই হ'ব বোলে ক'ত হ'ব, এতে হ'ব না আগত লৈ যাওঁ চাইকেলত থাকব না লৈ যাম চাইকেল। বাকী আমাৰ ইয়াৰ বাৰু কাম নাই, এই বাইকতে আছে। আমি প্ৰমোশ্যন লৈছোঁ, বাইকৰ পৰা চাইকেল লৈছোঁ, দেখা নাই ইয়াৰ প্ৰমোশ্যনো নাই। মই প্ৰমোশ্যন চাইকেলৰ পৰা বাইক। আচ্ছা ঠিক আছে, এতিয়া যাওঁ। ভালকৈ পৰিৱেশটো নাই ভাল লাগছে বহুতখিনি, পৰিৱেশটো অলপ দেখি লওঁ। এইটো গাঁৱলীয়া পৰিৱেশ, মানে গাঁৱলীয়া এজন শ্বুটিং টুটিং কৰিলে এনে জেগাই বেছি ভাল লাগে, বেষ্ট আৰু মানে দিগদাৰ বেছি জেগা নাই। যা তা লিলিমাই নাচাইকে তাৰ গোটেইকেইটাৰ গম পাইছানে নাই, খাই লোৱা ভালকে, নহ'লে অঁ বঢ়িয়া ইয়েছ ষ্টুডেণ্ট। আমাৰ বুঢ়া ষ্টুডেণ্ট কি হ'ল আগে ভাতটো দি দিয়া, তাৰপিছত এই কৰা। মই বিলেনি বেছিকে খাম। দালি দিব ৰ'বা, এই দালি
গাইছ আমাৰ বৰ্তমান খানা চানা খোৱা হৈ গ'ল শ্বুটিঙো বৰ্তমান কমপ্লিটে আৰু খানা চানা খোৱাৰ পিছত লাষ্ট এণ্ডিঙত আমাৰ সম্পৰ্কে কৰি আছে বাচন ধুৱাই খাজা হৈছে কেনে লাগছে একদম মজা একদম মানে আৰু কি ক'ম মানে আকৌ ভিডিঅ' যোগেদি মোৰ তাতে যোনে বেয়া হ'ব মানে সুখত থাকোঁ মই বাচন ধুই খুৱাম ধুই দিম আৰু কাপোৰ চাপোৰ ধুই দিম কোনোবাই যদি চিংগুল আছে বাকী ভিডিঅ'টোৰ কথা কি ক'বা ভিডিঅ'টো কি ক'ম ভিডিঅ'টো আৰু যিমান পাৰোঁ সিমানখিনি সোনকালে দিম আৰু মানে কি হয় সকলোৰে মই এটা এটাকৈ বাইট লৈ আহিছোঁ আমাৰ মেইন মানুহটো মই বাইট লোৱাই নাছিলোঁ এতিয়া লৈ দিলোঁ বঢ়িয়াকৈ লাষ্টত আৰু এই পজিশ্যনত আমাৰ বাইকটো দি দিলা আপোনালোকে চালি গম পাব এতিয়া বাচন ধুই আছোঁ বঢ়িয়াকৈ দে আৰু